নমস্কাৰ মই সঞ্চিতা মোৰ চেনেলে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি গাড়ী পাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আসলে অলপ ফুৰিবলৈ ওলাই আহিছোঁ, সেইটো কাৰণে ময়ো ভাবিছোঁ ক'লেনো আহিছোঁ ক'লেনো যাওঁ অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আচলতে কেইদিনমান থাকিম, আমি আহিছোঁ দেৰগাঁৱলৈ। আমি বগীবিল হৈ পেলাই আহিছোঁ, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। কাজিৰঙাও চাম, ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব মোৰ। আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলে কিন্তু চাব দেই, কাটি নিদিব। আহক তেনেহ'লে এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল নতুন তেখেতসকলক যাতে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো, যদিহে তেখেতসকলৰ ভাল লাগিছে তেনেহ'লে এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আচলতে আমি ঘৰৰ পৰা ওলাই আহিছোঁ, আমি 6:30 মানত ওলাই আহি পালোঁহি। তাৰপিছত এতিয়া আমি পদুমণি থান পামহি, এতিয়া লখিমপুৰ পাইছোঁহি। লখিমপুৰতে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব কিন্তু দেই। আহক তেনেহ'লে আমি চাই যাওঁ। এয়া পদুমণি থান পাইছোঁহি আৰু পামহি ৰাস্তাটো। চাওক পামহি, অকণ বাহিৰৰ পৰাই সেৱা কৰিম, ভিতৰলৈ নোসোমাওঁ যিহেতু দেৰি হ'ব। আমাৰ দূৰণিৰ বাট হয়, সেইটো কাৰণে সোমাই যাওঁ। নোসোমালেও মনটো বেয়া লাগে। বাহিৰৰ পৰাই আপোনালোককো অকণমান দেখুৱাওঁ, একেবাৰে ওচৰত গৈ দেখুৱাব নোৱাৰিম চাগে। বাহিৰৰ পৰাই অলপ দেখুৱাবলৈ চেষ্টা কৰিম। এইখন চাওক শ্ৰী পদুমণি থান। এয়া সোমাই গৈছোঁ মই ভিতৰলৈ, অকণমান বাহিৰৰ পৰাই ভিডিঅ' কৰিছোঁ। এতিয়া সোমাই যাম ভিতৰলৈ। এয়া অকণ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বাহিৰৰ পৰাই। ভিডিঅ' অকণমান দেখুৱাইছোঁ। এয়া চাওক ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহিবচোন কেতিয়াবা, বিৰাটেই ভাল লাগে পদুমণি থানখন। মোৰ বিৰাটেই প্ৰিয় ঠাই হয়। চাৰিওকাষটো বৰ ধুনীয়া, ৰাস্তাৰ কিনাৰতে যিহেতু আমাৰ সুবিধাজনকো হয় আহিবৰ বাবে। এয়া চাওক অকণমান দূৰৰ পৰাই দেখাইছোঁ, ভিতৰলৈ নোসোমাওঁগৈ যিহেতু বহুতে দেৰি হৈ গৈছে। দূৰণি বাট যিহেতু লৰালৰি কৰিব লগা হৈছে। এয়া বাহিৰৰ পৰাই দেখুৱাইছোঁ। এয়া আমি সোৱণশিৰি পালোঁহি। এয়া পদুমণি থান পাৰ হৈ পেলাই গোগামুখ পোৱাৰ আগত এখন সোৱণশিৰি নদী। চাওক ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, ইমান ধুনীয়া দেখিবলৈ। কিন্তু মই ভালদৰে দেখুৱাব পৰা নাই, মই যিহেতু গাড়ীৰ ভিতৰৰ পৰা অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পাইছোঁহি আৰু তাৰপিছত এতিয়া আমি গোগামুখ টাউন পামহি। বগীবিলত উঠিলোঁ আমি, বগীবিল ব্ৰিজৰ ওপৰত আছোঁ। গাড়ীৰ ভিতৰৰ পৰাই দেখাইছোঁ, মই নামি পেলাই দেখাম। এতিয়া বৰ্তমান গাড়ীৰ ভিতৰৰ পৰাই দেখাইছোঁ। এয়া চাওক মই ভালকৈ দেখুৱাইছোঁ, বগীবিলৰ ওপৰত আছোঁ এতিয়া আমি। চাওক ইমান ধুনীয়া, সঁচাকৈ ধুনীয়া একদম। চাৰিওফালে চাওক আকাশখন যে লাগি যাব তেনেকুৱা এটা পৰিৱেশ হৈ আছে। ইমান ভাল লাগিছে নহয় চাৰিওকাষে। এয়া চাওক এতিয়া মই ওপৰৰ পৰা অকণমান ভিডিঅ' কৰি থৈছোঁ। এয়া চাওক ইমান ধুনীয়া। এয়া চাওক চাৰিও আকাশখন যেনেকৈ ছাইডত লাগি যাব তেনেকুৱা এটা পৰিৱেশ হৈ আছে। ৰ'দত চকু মেলিবই পৰা নাই মই, বিৰাট ভাল লাগিছে। এতিয়া ফটো চটো উঠি লওঁ, তাৰপিছত আকৌ গৈ থাকিম মই আৰু আপোনালোককো দেখুৱাই গৈ থাকিম। মোৰ লগতে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই এতিয়া যাম দেৰগাঁও, আচলতে বাৰ ঘৰলৈ যাম মই। এইফালেদি আহিছোঁ আমি লখিমপুৰ হৈ বগীবিল হৈ। এতিয়া মোৰ লগতে আপোনালোককো লৈ গৈ থাকিম। এয়া চাওক ব্ৰিজৰ ওপৰত আছোঁ মই। ৰ'দটো চকুত লাগিছে, চকু মেলিবই পৰা নাই। বগীবিলৰ পৰা যাবলৈ ওলাইছোঁ। আমি মেলি অকণমান তললৈও গৈ চালোঁগৈ, দেখুৱাব নোৱাৰিলোঁ যিহেতু কেমেৰাটো ল'বলৈ অকণমান দিগদাৰী হয়, সেইটো কাৰণে এয়া গৈ আছোঁ গাড়ীত। এতিয়া যাম আমি চিধাই দেৰগাঁও। এয়া গৈ আছোঁ। যোৰহাট পালোঁহি। আহি ভাগৰো লাগিছে। মই ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আচলতে কোনো ৰেচিপি দিয়া হোৱা নাই, মই বাৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ। নতুন এটা ৰাস্তা দি আহিলোঁ, আপোনালোককো দেখুৱালোঁ। আচলতে আমি সিফালে যোৱা হয় তেজপুৰ হৈ, আজি আমি বগীবিল হৈ আহিছিলোঁ কলাবাৰীৰ পৰা, সেইবাবে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। একো ৰেচিপি দিয়া হোৱা নাই, দিম আগলৈও ৰেচিপি। এতিয়া ফুৰিম, ক'তনো ফুৰিম, ক'লৈ যাম দেখুৱাম। পাইছোঁহি আৰু যোৰহাট মই। এতিয়া মই ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ। মোৰ চেনেলত যিসকল নতুন তেখেতসকলে যাতে মোৰ চেনেলটো লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু, যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে। মোৰ চেনেলত
গৈ পেলাই চাবচোন মোৰ অন্য ভিডিঅ'বোৰো দিয়া আছে আপোনালোকে প্লিজ চাব কাটি নিদিব মোৰ ভিডিঅ'খিনি যদিহে আপোনালোকৰ ভাল লাগিছে এতিয়ালৈ আহিছোঁ তেনেহ'লে নতুন ৰেচিপি বা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিম ধন্যবাদ